ফাৰ্ষ্ট ভাড়াটোৱে 158 হৈ গৈছে। Hey guys, welcome back to my YouTube channel. আজি এটা চেলেঞ্জ ল'বই অহা নাই। আজি মানে অকল চব মাৰিম, ৰেপিডো হওক, অ'লা হওক, অফলাইন হওক, যি আহে চব ভাড়াই মাৰিম। তাকে চাওঁ আজি কেনেকুৱা ভাড়া হয় দিনটোত। কাৰণ মোক বহুতে কমেণ্ট কৰি আছে যে দিনটো গাড়ী চলালে কিমান ইনকাম হয়। মই তেওঁলোকক ক'ব গৈছোঁ মই দিনটো গাড়ী নচলাওঁ, মই 4 ঘণ্টা বা 5 ঘণ্টা গাড়ী চলাওঁ। সেইখিনিয়ে মই দেখাই দিম, আপোনালোকে তাতে এটা আন্দাজা লগাই ল'ব যে কিমান ইনকাম কৰিব পাৰি। তো চাই থাকক ভিডিঅ'বিলাক। আৰু এইটো ভাড়া ভালেই হ'ল। কেঁচা বৰষুণ দিছে, মানে গোটেই গুৱাহাটী তিতাই আছে। চাওকচোন কেনেকুৱা বৰষুণ দি আছে। 1 ঘণ্টা মানে হ'ল, হ'বই এতিয়া, হোৱা নাই, ইমান বৰষুণ দি আছে। তো শ্ৰীনগৰ আছোঁ বৰ্তমান, ভাড়াটো লৈ আহিছিলোঁ শ্ৰীনগৰত। ইমান বৰষুণ, আগততো ধমধমাই দি আছে, এই চাইডে অলপ কম ধৰি লওক। মই ৱেপাৰত চলাই দিছোঁ। চাওকচোন মানুহবিলাক য'তে ত'তে ৰৈ আছে, মানে ভাল বৰষুণ দিলে। মইতো আহি ইয়াত ড্ৰপ কৰালোঁ। এইটো ট্ৰেইন হয়, এইটো ৰুক্মিণী গাঁৱৰ 2 নম্বৰ বুকিংটো কমপ্লিট কৰালোঁ। এইটো আনিছিলোঁ ওচৰতে, ছুপাৰ মাৰ্কেটৰ পৰা আনিছোঁ। ডাউন টাউন হস্পিটেলৰ অকণমান আগত যোনটো ট্ৰেইন আছে তাত নামিছে, মানে 900 মিটাৰো নহয়, 800 মিটাৰমান হ'ব। এইটোত মই পালোঁ 80 টকা। আৰু এতিয়া 3 নম্বৰ বুকিংটোৰ কাৰণে অলপ টাইম ৱেইট কৰোঁ, আহি যাব। দুজনক আহি ইয়াত ড্ৰপ কৰালোঁ। এইটো থাৰ্ড বুকিং হ'ল, এইটো হাতীগাঁও হয়। আৰু এটা ভাড়া উঠাই আনিছিলোঁ বেলতলা তিনিআলিৰ পৰা 1 কিলোমিটাৰ দূৰত। এইটো এপইণ্টমেণ্ট আছে, এইটো ইয়াতে আহি ড্ৰপ কৰালোঁ। 80 টকা পাইছোঁ। এইটো মানে ওচৰতে ভাড়াকেইটা বিচাৰি আছোঁ। আজি লং ভাড়া নেমাৰোঁ, ওচৰত যি ভাড়া পাওঁ তাকে উঠাম। সেইটো কাৰণে আজি ভিডিঅ'টো ইমান বনোৱা নাই, যোনকেইটা শ্বৰ্ট ভিডিঅ' সেইকেইটাহে মানে বনাই আছোঁ আপোনালোকৰ কাৰণে, আৰু যাতে আপোনালোকে বুজি পায় যে শ্বৰ্ট ভাড়াত বেছি প্ৰফিট। সেইটো কাৰণে আজি দেখাবৰ কাৰণে কম টকাই হওক, কিন্তু শ্বৰ্ট ভাড়াত গাড়ীখনো আৰাম আছে, চাৰ্জো কম খাব, আপোনাৰো আৰাম আছে। সেইকাৰণে আজি শ্বৰ্ট ভাড়াই চাম। দাদাক আহি ইয়াত ড্ৰপ কৰালোঁ। এইটো আহিছে অফলাইন বুকিং, অনলাইন নহয়। এইটো ওচৰতে বেলতলা তিনিআলিৰ পৰা 500 মিটাৰ দূৰত, 80 টকা ল'লোঁ। এইটো মই বহি থাকোঁতে সুধিলে যাব নেকি, বোলো হ'ব দিয়ক। আহি পেলাই ড্ৰপ কৰিলোঁ, 80 টকা পালোঁ। অনলাইনত ভাড়া আহি আছে, কিন্তু পল্টন বজাৰ ভাড়া নাযাওঁ, আপোনালোকে জানেই। আৰু যেতিয়ালৈকে নাহে তেতিয়ালৈকে মই বহিয়ে থাকিম, যি হওক। বুকিং লৈ আহিছিলোঁ, বুকিংটো আনিছিলোঁ বেলতলা তিনিআলিৰ পৰা, আহিছে উলুবাৰী। অফলাইনত লৈ আহিছিলোঁ, কাৰণ মই আজি কৈছোঁ অফলাইন হওক অনলাইন হওক চব উঠাম। এইটো ভাড়া মানে 250 টকা কৈছিলোঁ, তেওঁ 200 টকা দিম বুলি ক'লে। ঠিক আছে, হৈ যাব। আহি পেলাই বৰ্তমান নমালোহি, ইয়াতে নমাইছোঁ, মই দেখাই আছোঁ কোন জেগা। পিছে আপোনাৰ বি বৰুৱা কলেজ হয় এচিতে, আৰু এচিতে উলুবাৰী আছে। বেক চাইডে ধৰি লওক গুৱাহাটী ক্লাব আছে এইফালেদি। ইয়াতে আহি ড্ৰপ কৰালোঁ এই দোকানখনৰ ওচৰত। এতিয়া মই ইয়াতে ৰখি আছোঁ। এইটো পালোঁ 200 টকা। আৰু এতিয়া ইয়াৰ পৰা যদি বুকিং এটা পোৱা যায় বেলতলাৰ ফালে, তেন্তে লৈ যাবলৈ ভাল হ'লহেঁতেন। বুকিংটো অলপ কম লাগে, কাৰণ এচিতে বাছ চলি থাকে না। সেইটো কাৰণে অলপ আগত যাব লাগিব। মই আগত গৈ চাই আছোঁ, যদি ভাড়া লাগে, নহ'লে খালী যামগৈ। আহি এইটো বিল্ডিঙতে ড্ৰপ কৰালোঁ চিটি চেণ্টাৰৰ পৰা। এইটো কাহিলীৰ পৰা ষ্টাৰ্টিঙতে ইয়াত আহি ড্ৰপ কৰালোঁ। 91 পালোঁ, এক্সট্ৰা দিছিল। আৰু মই উলুবাৰীৰ পৰা এটা ভাড়া লৈ আহিলোঁ 80 টকা। সেইটো আহিছিল হেৰিয়ৰ, এইটো চিটি চেণ্টাৰ, তাত নমাই আকৌ এইটো লাগিল, এইটো লৈ আহিলোঁ। মানে 200 টকা, 180 টকামান হ'ল আৰু অহা যোৱা। আৰু এতিয়া আৰু বেলতলাৰ ফালে যদি ভাড়া পাওঁ ভাল, কাৰণ মোৰ বেলতলা এটা কাম আছে, সেই কামটোৰ কাৰণে যাবলগীয়া আছিল। যদি এই বেলতলাৰ ফালে আহে সেইফালে যাব লাগিব। কাষ্টমাৰটোক আহি ইয়াত ড্ৰপ কৰালোঁ। এইটো 80 টকীয়া ভাড়া। এইটো আহিছিল বেলতলাৰ পৰা, ইয়াত আহি ড্ৰপ কৰাইছোঁ। বিষ্ণুৰাবাৰী পথত মই বহি আছিলোঁ, তাতে ভাড়াটো লাগিল আৰু উঠাই লৈ গুচি আহি পেলাই ইয়াত ড্ৰপ কৰালোঁ। এইটো 80 টকা পাইছোঁ। এতিয়া আৰু নেক্সট বুকিংটো চাওঁ কিমান টাইম লাগে, কাৰণ বুকিংটো অলপ দেৰিকৈ আহি আছে। যেনেকৈ আগতে কুইক আহি আছে, আজিকালি নাই তেনেকুৱা। চাওঁ। আৰু মই নতুন এটা এপছ ইনষ্টল দি থৈছোঁ, জাইৰ' ৰাইড। আপোনালোকে ট্ৰাই কৰি চাব পাৰে, কাৰণ নতুন এপ আমাৰ অসমৰ, তাকো ইনষ্টল কৰি ৰাখিছোঁ। বুকিং নাই অহা, যদি আহে দেখাই দিম সেইটো। আৰু এটা বুকিং আহিল ৰেপিডত। এইটো একচেপ্ট কৰিছোঁ, ওচৰতে আছে, মানে 200 মিটাৰ 300 মিটাৰমান হ'ব। মই তাকে পিক আপ কৰিলোঁ, তাৰপিছত ড্ৰপ কৰা দেখাই আছোঁ, কাৰণ বহুতে আজিকালি মোক সুধি আছে যে ইমান শ্বৰ্ট ভাড়াৰ কাৰণে। বোলো হয়, মই শ্বৰ্ট ভাড়াই উঠাওঁ। চাই থাকক। তোমাক আহি ইয়াত ড্ৰপ কৰালোঁ। এইটো আহিছিল বেলতলাৰ পৰা, বেলতলা ৱায়াৰলেছ।
আমি ইয়াত ড্ৰপ পাইছোঁ লক্ষ্মীনগৰ হয় এইটো হাতীগাঁও ফালে এইটো 80 টকাই মানে 2.1 কিলোমিটাৰ ৰেপিডো আগতকৈ বহুত ভাল হৈ গৈছে মই দেখাত আজিৰ দিনটো কি হৈছে ৰেপিডোৱে বুকিং দিয়ে আছে আৰু এটা বুকিং আহিছে অলপমান দূৰত আছে তাকে পিক আপ কৰোঁগৈ মই ড্ৰপ কৰি দেখাম ক'ত গৈছিল আৰু কিমান পাইছোঁ ড্ৰপ কৰালোঁ এইটো লক্ষ্মীনগৰৰ পৰা লৈ আহিছিলোঁ আজি মানে ভিডিঅ' কৰিব পৰা নাই কাৰণ এইটো কাৰণে বৰষুণ দিলে আমাৰ বেক টু বেক ভাড়া আহে ভাড়াৰ ওপৰত ভাড়া আহিয়ে আছে মই লাষ্টত দেখাম আজি কিমান পাইছোঁ মানে ইমান ভাড়া আহিছে আৰু ৰাইডাৰবিলাকো বহুত আছে যিমান অটো চলি আছে না আজি সিমান বুকিঙো আহি আছে সেইটো কাৰণে বুকিং আহি ভাল লাগিছে আজি চেলেঞ্জটো মানে কি লাষ্টত মই দেখাই দিম আৰু কোনো ধৰণৰ চেলেঞ্জ নাই যে আজি কিমান ইনকম হয় মই আহিছোঁ আপোনাৰ 12টা বজাত আজি 12টা বজাৰ পৰা এতিয়া টাইম মিনিমাম 4টামান হৈছে নেকি আৰু মই 7টামান বজালৈকে আজি মাৰিম ৰাতিলৈকে তাৰপিছত মই দেখা পাব কিমান হৈছে আজি তো চাই থাকিব ভিডিঅ'টো আৰু যদি ভিডিঅ' ভাল লাগে চাই তো লাইক কমেণ্ট এণ্ড শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব আজি ভিডিঅ'ৰ পৰা ইমান নহ'ল কাৰণ নন ষ্টপ ভাড়া লাগি আছিল আৰু মই আপোনালোকক দেখাবৰ কাৰণে নন ষ্টপ ভাড়া মাৰি আছোঁ আৰু লাষ্টত মই দেখা দিম কিমান হৈছিল আপোনালোকক কৈছিলোঁ এতিয়া আজি মই ইনকামটো কৈ দিওঁ এটা নতুন এপছ আহিছে বহুতে ইউজ কৰা নাই মই চাইছোঁ খালি মই ইউজ কৰা নিচিনা লাগিছে জাইৰ' ৰাইড এটা নতুন কেব আহিছে সেইটোত মই আজি ইনকাম কৰিলোঁ 380 টকা আৰু ৰেপিডোত মানে 1500 টকা ওচৰা-ওচৰি 1498 আৰু অফলাইন মাৰিলোঁ 300 টকা তো আজি মানে বহুত ভালেই হৈছে 300 আজি মানে 2200 টকাৰ ওপৰত ইনকম হৈছে মোৰ মানে মিনিমাম 8 ঘণ্টা গ'ল 8 ঘণ্টাত 2200 টকাৰ ওপৰত হৈছে তো আজি গম পাই গৈছে যে 8 ঘণ্টাত কিমান ইনকম হয় আৰু বহুতে কমেণ্ট কৰি আছিল যে 8 ঘণ্টা ডিউটি কৰিলে কিমান পাব অটো এখন লৈ তো গম পাইছে আজি আৰু ইনকম বহুত কেতিয়াবা ভালো থাকে কেতিয়াবা বেয়াও থাকে আপোনালোকে গম পায় তো আজিলৈ ইমানেই আৰু যদি ভিডিঅ'টো ভাল লাগিছে তো লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু মোৰ চাৰ্জটো মই দেখাই দিছোঁ মই একবাৰ চাৰ্জ দিছিলোঁ মানে ঘৰত ভাত খাব যাওঁতে চাৰ্জ দিছিলোঁ এতিয়া 2% আছে 2% থাকিলেও মানে চাৰ্জ 1%হে গ'ল তেওঁ বহুত ভাল হৈছে লাইন তো বাই বাই